নমস্কাৰ সকলোকে আজি মই আপোনালোকলৈ এটা সৰু কিন্তু বহুত দৰকাৰী ভিডিও লৈ আহিছো বহুতে কি হয় উল শিকিছে বা আগৰ পৰা হয়তো উল জানে কিন্তু সোয়েটাৰ এটা বা টুপি বা এনেকুৱা কিবা বস্তু বনাবৰ কাৰণে ভয় কৰে মানে কি হয় আগলৈ কেনেকৈ আগবাঢ়িব লাগে সেইটো নাজানে কাৰণ বহুত ক্ষেত্ৰত সোয়েটাৰ ক্ষেত্ৰতে হওক বা বনেট বনাবলৈ হয় কি হয় আমি ঘৰ বহাবলগীয়া হয় আৰু কমাবলগীয়া হয় সেইটো কেনেকৈ কৰিব লাগে হেতুৰ ওপৰতে মই আজি ভিডিওটো লৈ আহিছো আৰু ভিডিওটো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়া লাইক কৰিব আৰু যদি বুজি পাইছে মোৰ ভিডিওটো চাই যদি আপোনালোকে মই আজি যেটো আপোনালোকক শিকাব খুজিছো হেতু যদি বুজি পাইছে তেনেহলে আপোনালোকে প্লিজ এটা কমেন্ট কৰিব আপোনালোকে যদি কমেন্ট নকৰে তেতিয়া হলে মই গম নাপাম ন আপোনালোকে বুজি পাইছে নাই আৰু তেতিয়া হলে মোৰ ভিডিওটো বনোৱাৰ কিবা লাভ হৈছে নাই মই হেতু গম নাপাম যদি আপোনালোকে কমেন্টত লিখে যে মোৰ এইখিনিত ভুল হৈছে মোৰ কিবা ভুল হ'ব পাৰে শিকোৱাটো ভুল হ'ব পাৰে আপোনালোকে বুজি পোৱা নাই যে এটো ভালকে বুজাই দিয়ক তেতিয়াহলে মই আকৌ নেক্সট ভিডিওত আৰু অলপ ভালকে মানে বুজাবলৈ চেষ্টা কৰিম বা নহলে আপোনালোকে যদি বুজি পাইছে তেতিয়াও ক'ব যে মানে বুজি পাইছো তেতিয়াহলে মই জানিম আৰু যে মোৰ কথাখিনি কোৱাটো বা মোৰ ভিডিওটো বনোৱাটো মানে ভাল হৈছে বা লাভ হৈছে আৰু যদি আপোনালোকৰ কিবা নতুনকৈ শিকিব লগা থাকে বা উলৰ ওপৰত যদি কিবা শিকিব বিচাৰে যিখিনি মই জানো সেইখিনি মই আপোনালোকক মোৰ ভিডিওৰ জৰিয়তে শিকাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে প্লিজ কমেন্ট কৰিব কমেন্টত লিখিব যে এইটো শিকিব বিচাৰিছো বা এইখিনি বুজি পাইছো সেইখিনি লিখিলেহে মই গম পাম আৰু মোৰ আগলৈ ভিডিওবোৰ বনাবলৈ মই উৎসাহ পাম বা ভিডিওবোৰ বনাবলৈ মোৰ মন যাব যদি একো মানে আপোনালোকৰ যদি একো নকয় মই ভিডিও বনাই গৈ থাকিম হেতুটো মানে কথাটো একো লাভ নহব ন তা এটো কাৰণে আপোনালোকক প্লিজ ৰিকুৱেষ্ট কৰিছো আপোনালোকে ভিডিওবোৰত লাইক কৰিব আৰু কমেন্ট কৰিব তেনে কথা বেছি নকওঁ আৰু বলকচোন এতিয়া ভিডিওটোৰ মাজলৈ আগবাঢ়ো এইখিনি ঘৰ আছে ইয়াত মই কেনেকৈ ঘৰ বহাবৰ কাৰণে কি হয় সদায় আপোনালোকে কৰিলে প্ৰথমৰটোৰ পৰা নবহাব প্ৰথমৰটোত বহালে কি হয় এইটো সমান হৈ নাযায় বেয়া হৈ যায় সেইটো কাৰণে যেতিয়াই আপোনালোকে ঘৰ বহায় তেতিয়াহ'লে সেকেন্ড ঘৰটোৰ পৰা বহাব এইটো উল্টা খৰত বহাবৰ কাৰণে কি কৰে প্ৰথমতে এইটো ঘৰটো আছে ঘৰটোত তলফালৰ পৰা এবাৰ সোমাব তলফালৰ পৰা সোমাই উলৰ যেনেকৈ উল্টা খলা কৰো তেনেকৈ পাকটো দিব এইটো এটা পাক দিব তাৰপিছত আমি খুলি দিও নহয় এইটো খুলি নিদিব তাৰ পিছতে আকৌ এফালতে সোমাই আৰু এটা পাক দি পেলাই এইটো ঘৰটো কৰি দিব তাৰ পিছতে খুলিব এদিছত খুলি দিয়াৰ পিছত এইটো এটা ঘৰৰ পৰা দুটা ঘৰ হৈ গ'ল আকৌ মই দেখাইছো পিছৰটোটো ঘৰটো মই আপোনালোকক দেখাবৰ কাৰণে কৰি দিছো এইটো যেটো ঘৰটো আছে সেই ঘৰটোত আমি প্ৰথমতে এবাৰ তলফালৰ পৰা ভৰাম তলফালৰ পৰা ভৰাই উল্টা খলাত যেনেকৈ কৰো উল্টা খলাৰ পাকটো দিম এনেকৈ পাকটো দি পেলাই পিছলাই দিম এনেকৈ দিম কিন্তু আমি এইটো কৰোতে এইটো খুলি দিও ন এটা ন খুলি দিও নহয় এইটো খুলি নিদিব খুলি দিয়াৰ হলনি আপোনালোকে কি কৰিব আকৌ ইয়াতে এইটোত এবাৰ তলফালৰ পৰা সোমাই পেলাই এটা পাক দিলো নহয় আকৌ এফালৰ পৰা সোমাই এটা পাক দিব লাগিব পাক দি পেলাই আকৌ কৰিব লাগিব তাৰ পিছতে খুলিব লাগিব তাৰপিছত এটোৰ পৰা দুটা ঘৰ হৈ গ'ল আকৌ এটা দেখাইছো এইটো মই এনে কৰি নিছো বাৰু আকৌ এটা দেখাইছো পিছফালৰ পৰা ভৰাব এইটো যেটো ঘৰটো আছে ঘৰটোৰ পিছফালৰ পৰা ভৰাব পিছফালৰ পৰা ভৰাই পাকটো দিব পাকটো দি পেলাই এনেকৈ পিছলাই দিও এইটো দিব খুলি নিদিব আকৌ এফালৰ পৰা এটা পাকটো দিব ঘৰটো দুটা ঘৰ হৈ গ'ল এইটো বুজি পাইছে এইটো বাৰু ঠিক আছে উল্টা ঘৰত যেতিয়া আমি কেতিয়াবা সোয়েটাৰটো কৰোতে আমি উল্টা খলা সিধা খলা দুইফালে থাকে কেতিয়াবা উল্টা খলাত ভৰাব লগা হয় বহাব লগা হয় আৰু কেতিয়াবা সিধা খলাত বহাব লগা হয় সিধা খলাত কেনেকৈ বহাম সিধা খলাত বহাবলৈ সক এতিয়া আমি প্ৰথমতে উল্টা সিধা খলা যেটো কৰিম সিধা খলাত যেতিয়া ঘৰটো বহাম পিছফালে লৈ গৈছো এইটো প্ৰথমতে এফালৰ পৰা ভৰাব এফালৰ পৰা ভৰাই এইটো পাকটো দিব তাৰ পিছত খুলি নিদি পেলাই আকৌ তলফালে দি ভৰাম আৰু পিছফালে দি মানে খলালৈ পিছফালে দি আকৌ এটা ভৰাই আকৌ এটা এইটো কৰি দিম এইটো কৰি পেলাই তাৰ পিছতে খুলিম এইটো পৰা দুটা হৈ গ'ল সিধা খলাত ঘৰটোৰ সদায় আগফালে এবাৰ ভৰাব আৰু খলাডালৰ আগফালৰ পৰা ভৰাব এটা ঘৰ পাকটো দিব তাৰ পিছতে পিছফালৰ পৰা এটা ভৰাব পাকটো দিব তাৰ পিছতে খুলিব তাৰ আগত খুলিব ঠিক তেনেদৰে উল্টা খলাত হলে আকৌ উল্টাকে মানে কি হয় পিছফালৰ পৰা এবাৰ পাকটো দিব সোমাব পাক দিব তাৰ পিছতে আকৌ আগফালৰ পৰা সোমাব আৰু পাকটো দিব যেতিয়া এনেকৈ মানে আপোনালোকে ঘৰ বহোৱা বা কমোৱা কৰে তেতিয়াহলে আপোনালোকে এটা কথা মানে মনত ৰাখিব মানে লাষ্টৰ ঘৰটোত কেতিয়াও বহাব বা নকমাব মানে যদি এতিয়া এই খলাটো যেতিয়া কৰি গৈছো লাষ্টৰ ঘৰটোত নকৰিব তাৰ আগৰ ঘৰটোত বহাব
আৰু ঠিক তেনেদৰে যেতিয়া ষ্টাৰ্টিঙত হয় ফাৰ্ষ্টৰ ঘৰটোতে নবহাব বা নকমাব, বহোৱা কমোৱা এটাও নকৰিব। কৰিলে কি হয় এইখিনি মানে এতিয়া যিটো সমান হৈ গৈছে সেইটো সমান হৈ নাহিব। সেইটো কাৰণে সদায় ছেকেণ্ড ঘৰটোত বহাব বা কমাব, যিটোৱে কৰে বহোৱাটো বা কৰে বা কমোৱাটো কৰে সেইটো ছেকেণ্ড ঘৰটোতে কৰিব। মানে এইটো ইয়াত মই আকৌ এইটো উল্টা খোলাত নিচিনাকৈ এটা কৰি দেখাইছোঁ। এইটো লাষ্টৰ ঘৰটোত নকৰোঁ, মই তাৰ আগৰ ঘৰটোত এইটো মই বহাই দেখাইছোঁ। এইটো উল্টা খোলাত যেনেকৈ কৰে বহাই দেখাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই পেলাই কথাখিনি বুজি পালে। আৰু ইয়াৰ নেক্সট ভিডিঅ'টোত মই কেনেকৈ ঘৰ কমাব লাগে সেইটোৰ ওপৰত বনাম। সেইটো যদি আপোনালোকে চাব বিচাৰে, মানে মোৰ নেক্সট ভিডিঅ'বোৰ যদি চাব বিচাৰে, তেনেহ'লে আপোনালোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰি ল'লে আপোনালোকৰ নটিফিকেশ্যন যাব, মই যেতিয়াই নতুন ভিডিঅ' দিম আপোনালোকৰ নটিফিকেশ্যন যাব। আপোনালোকে তেতিয়া গম পাব যে মই কি ভিডিঅ' বনাইছোঁ, সেইটো আপোনালোকে তেতিয়া চাব পাৰিব। সেইটো কাৰণে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ নেক্সট ভিডিঅ'বোৰ চাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আৰু বেছি কথা নকওঁ, আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোকে পুনৰ নমস্কাৰ জনাইছোঁ।